নমস্কাৰ ইমৰান টেকনলজি ইউটিউব চেনেল দৰ্শকসকলক স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ, বিনামূলীয়া ই ৰিক্সা লাগে নেকি আপোনালোকৰ? যদি লাগে তেন্তে অনলাইনত কিদৰে কৰিব পাৰিব আবেদন, সেই সবিশেষ জনাবলৈ চেষ্টা কৰিছোঁ। জানি লওক সমগ্ৰ প্ৰক্ৰিয়া। আপোনালোকে কেনেকৈ ই ৰিক্সাৰ বাবে আবেদন কৰিব, এই সবিশেষ জানিব পাৰিব এইটো ভিডিঅ'টোত। 1 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব অনলাইন আবেদন। কি প্ৰপত্ৰ লাগিব? প্ৰপত্ৰ পূৰণ কৰা সকলেও অনলাইনত কৰিব লাগিব আবেদন। প্ৰপত্ৰ পূৰণ কৰা সকলে অনলাইনত কৰিব লাগিব আবেদন। অনলাইন আবেদনৰ অন্তিম তাৰিখ 30 ডিচেম্বৰ। ফৰ্ম নোপোৱা সকলেও চিন্তা কৰিব নালাগে এতিয়াৰ পৰা। সকলোৱে বিনামূলীয়াকৈ ৰিক্সাৰ বাবে আবেদন কৰিব পাৰিব। অনলাইন যোগে কৰিব পাৰিব আবেদন। অনলাইন আবেদনৰ বাবে মুকলি কৰা হৈছে ৱেবছাইট www.linguisticminority.com। এই ৱেবছাইটত কৰিব পাৰিব আবেদন। 1 ডিচেম্বৰৰ পৰা ৰাইজৰ বাবে খুলি দিয়া হ'ব ৱেবছাইটটো। আবেদন কৰিবলৈ সাজু কৰক এইসমূহ নথিপত্ৰ। কি নথিপত্ৰ লাগিব? বাৰ্ষিক আয় প্ৰমাণপত্ৰ, পান, আধাৰ কাৰ্ড, ভোটাৰ আই কাৰ্ড, পাছপোৰ্ট আদি লাগিব। বিনামূলীয়া ই ৰিক্সাৰ বাবে আবেদন কৰিব পাৰিব আপোনালোকে। অনলাইনত কিদৰে কৰিব পাৰিব আবেদন, জানি লওক সমগ্ৰ প্ৰক্ৰিয়া। 1 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব অনলাইন আবেদন। প্ৰপত্ৰ পূৰণ কৰা সকলেও অনলাইনত কৰিব লাগিব আবেদন। অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 30 ডিচেম্বৰ। ফৰ্ম নোপোৱা সকলেও চিন্তা কৰিব নালাগে। অনলাইন যোগে কৰিব পাৰিব আপোনালোকে আবেদন কৰিব পাৰিব। অনলাইন আবেদনৰ বাবে মুকলি কৰা হৈছে ৱেবছাইট www.linguisticminority.com। এই ৱেবছাইটত কৰিব পাৰিব আবেদন। 1 ডিচেম্বৰৰ পৰা ৰাইজৰ বাবে খুলি দিয়া হ'ব এই ৱেবছাইটটো। আবেদন কৰিবলৈ সাজু কৰক নথিপত্ৰসমূহ। বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ আই কাৰ্ড, পাছপোৰ্ট সাইজ ফটো হ'লে কৰিব পাৰিব আবেদন। এই মুহূৰ্তত জানিব চেষ্টা কৰিছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। ৰাহুল গান্ধীৰ মেজিক নচলিব বিহাৰত। এই মুহূৰ্তত 200 আসনত আগবাঢ়ি আছে NDA। মাত্ৰ 37খন আসনত আগবাঢ়িছে কংগ্ৰেছৰ মহাগঠবন্ধন। ইতিহাস ৰচাৰ দিকে NDA। মাত্ৰ 37খন আসনত আগবাঢ়িছে কংগ্ৰেছৰ মহাগঠবন্ধন। কপাল ফুলিব আনন্দ মিশ্ৰৰ। বৃহৎ জয়ৰ দিকে আগবাঢ়িছে IPS আনন্দ মিশ্ৰ। বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰই। বক্সাৰ জিলাৰ 4টা সমষ্টিৰ 3টাতে NDA প্ৰাৰ্থীৰ অগ্ৰগতি। বক্সাৰৰ বছ হ'বলৈ গৈ আছে আনন্দ মিশ্ৰ। কংগ্ৰেছ প্ৰাৰ্থী সঞ্জয় কুমাৰক পিছ পেলাইছে আনন্দ মিশ্ৰ। বৃহৎ জয়ৰ দিকে আগবাঢ়িছে আনন্দ মিশ্ৰ। বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আনন্দ মিশ্ৰ।